সকলো নিউজ মিডিয়া চেনেললৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই XRNLF ৱেলফেয়াৰ ছ'চাইটিৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আজি সেইদিনা 3 তাৰিখ অক্টোবৰ দিনা আমি CM মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি লগ কৰিছোঁ। তাৰ বিষয়ে আমাৰ বিতংকৈ তথ্য দাঙি ধৰিব আমাৰ প্ৰেছিডেণ্ট শিলাৰাম ছাৰ ডাঙৰীয়াই। নমস্কাৰ জনাইছোঁ আমাৰ অসমত সকলো মিডিয়া দাদা ভাই বাইদেউসকললৈ। পোনপ্ৰথমে মই সিহঁতক ধন্যবাদ আৰু আন্তৰিকতা শুভেচ্ছা জনাইছোঁ যে আমি আজি প্ৰেছ মিট যোগেদি মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ মেইন বিতংটো হ'ল যোৱা 3 তাৰিখত আমি গুৱাহাটীত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি লগ কৰিছোঁ। লগ কৰি আমাৰ যিবিলাক সমস্যা, আমাৰ জাতিৰ সমস্যা, এইবিলাক আমি স্পষ্টৰূপে আমি মেম'ৰেণ্ডামখন দিয়া হৈছিলে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে শান্ত সুস্থ মুখেৰে আমাক যে এই মেম'ৰেণ্ডামখন চাই আমাক কথা দিছিলে যে ঠিক আছে, আপোনালোকৰ সমস্যাবিলাক, আপোনাৰ কথাবিলাক যে মই মাত্ৰ মোক 15 দিন সময় দিয়া, 15 দিন ভিতৰত মই আপোনালোকৰ কাৰণে কিবা এটা ব্যৱস্থাটো কৰি দিম। আপোনালোকৰ জাতিৰ সমস্যাটো কি ধৰণে কেনেকৈ মই ভালকৈ মানে বিতংভাৱে তথ্যটো লৈ আপোনালোকক মই 15 দিন ভিতৰত যিকোনো এটা ব্যৱস্থা কৰিম বুলি একেবাৰে স্পষ্টৰূপে আমাক কথা দিছিলে। সেইখিনি আমাৰ অতি চাইছিলে অতীজত। আৰু আমি বিচাৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যে আমি এতিয়া মূল সুঁতিলৈ ঘূৰি আহিছোঁ, আমি ৰাইজৰ হকে বা জাতিৰ হকে আমি কাম কৰি যাম। যিহেতু মূল সুঁতিলৈ ঘূৰি অহাৰ পিছত আমি একো সুবিধা পোৱা নাই আজিলৈকে, এইটো আমি চৰকাৰৰ তৰফৰ পৰা যেন এইটো আমাক সুবিধা কৰি দিয়ে যেন, আৰু আমাৰ জাতিৰ হকে আৰু সমাজৰ প্ৰতি যে ভাল কাম কৰি যোৱাত বা অসমৰ উন্নতি পথত লৈ যোৱাত যেন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেন আমাক সহায় কৰে, এজন ভাল ব্যক্তি হ'বলৈ, ভাল সমাজ গঢ়ি তুলিবলৈ এইখিনি যেন সুবিধা দিয়ে আমাক। ধন্যবাদ। আমাৰ ডিমাণ্ডটো ইয়াত আছে, আমাৰ যিবিলাক আত্মসমৰ্পণ হোৱাৰ পিছত যি সমস্যা আছে এইটো আমাৰ ইয়াত মেম'ৰেণ্ডামত বিতংভাৱে লিখা আছে। আৰু তাৰ মানে জাতিৰ ক্ষেত্ৰত যে আমাৰ কেইটামান মানে দফা আছে, সেই দফাটো আমাৰ এই ছেক্ৰেটাৰী মহোদয় মানে এইটো দাঙি ধৰিবলৈ, এই তথ্যটো দাঙি ধৰিবলৈ মই এইটো অনুৰোধ কৰিলোঁ। কেইটা হৈছে আত্মসমৰ্পণকাৰী XRNL নেতা কেডাৰসকলক আত্মসংস্থাপনৰ কাৰণে ব্যৱস্থা কৰি দিয়া। দ্বিতীয়তে হৈছে অসমত প্ৰশাসনত SSB, BSF, কামাণ্ডো নতুনকৈ বনাব বিচৰা কামাণ্ডো ফ'ৰ্চত কমেও আমাৰ 300 জনমান নেতা কেডাৰসকলক তাক সোমাই দিয়া। লগতে আছে ৰাভা অধ্যুষিত গাঁও অঞ্চলসমূহত ৰাস্তা ঘাট আজিলৈকে হোৱা নাই, এইবিলাক মেৰামতিৰ ব্যৱস্থা কৰি দিয়া। বান গৰাখহনীয়া, আমাৰ ৰাভা অঞ্চলবোৰ বাৰিষাত গৰাখহনীয়াত শেষ হ'ব ধৰিছে, এইবিলাক যাতে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিয়ে। আৰু পৰ্বতজৰা মহকুমাৰ ডিবিতলা, কুচুগাঁও আদি অঞ্চলত খামবাং ৱেভিং চেণ্টাৰ ইণ্ডাষ্ট্ৰী যাতে স্থাপন কৰি দিয়ে। ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীসকলক বনগাঁও অঞ্চলত মাটিৰ পাট্টাৰ ব্যৱস্থা যাতে কৰি দিয়ে। আৰু বহুত মেম'ৰেণ্ডামত লিখা আছে দফাসমূহ, এইবিলাক আমাক CM ছাৰে জানে, তাৰ হাতত গোটেইখিনি দিয়া হৈছে। এইখিনি আমি এইটোৱে ক'ব বিচাৰোঁ আৰু যে আমাৰ CM ছাৰ মহোদয়ক যে 15 দিন সময় লোৱাৰ পিছত যে আমি আশা কৰোঁ যে এই 15 দিন নোহোৱালৈকে আমি কিবা এটা মেছেজটো এখেতৰ পৰা পোৱাটো আমি আশা কৰোঁ। আৰু যদি এখেতে আমাৰ যিবিলাক ডিমাণ্ড দিছে সেইখিনি যদি কোনো এটা ৰূপায়ণ কৰি নিদিয়ে, তেনেহ'লে আমি ভাবিম যে আমাৰ ৰাভা জাতিৰ প্ৰতি মৰম নাই, আমাৰ অসমৰ প্ৰতি মৰম নাই, সেইটো আমি ভাবোঁ। তো এইখিনি কৈ আমাৰ মহোদয় দয়ালু CM ছাৰৰ ওচৰত মই এইখিনি অনুৰোধ থাকিল আমাৰ RNL তৰফৰ পৰা। যদি 15 দিনত নকৰিলে সেইটোৱে, আনক মৰম কৰে, আমাক মৰম নকৰে, আনক সংগঠনক মৰম কৰে, আমাক মানে ৰেগুলেশ্যন নিদিয়ে।
এতিয়া চি এম ছাৰ মানে আমাৰ প্ৰতি মৰম নাই, সেইটো আমি ভাবিম, সেইটো আমি বুজিম, এইখিনিয়ে।